নমস্কাৰ আজি আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো দেশৰটো পৰিস্থিতি আপোনালোকে দেখিছেই বহুত বেয়া পৰিস্থিতি হৈছে বস্তু আপোনাৰ একদম বহুত জুই চাই দাম হৈ গৈছে বস্তু এতিয়া আজি বাৰীৰ জিকাৰ চিঙি আনি পেলাই জিকা কাটি লৈছো তাৰপৰা ঘৰতে হোল মাছ এটা ধৰিলে আপোনাৰ 1 কেজি মান হ'ব এইখিনি আছে 7 পিচ লৈছো ভাবিলো কি কৰো ভিডিও এটাকে বনাও ব্লগ বুলি মানে ৰেচিপি বুলি নহয় আৰু ইনে নরমালকে আমিনো কেনেকে বনাই খাও তাকে আপোনালোকক দেখাম বুলি ভাবিছো তেলটো দি লওঁ কেৰাহীখন গৰম হৈ গ'ল জুইতে বনাইছো জুইত বনালে বস্তুবিলাক খাবলৈ ভাল হয় তেল দি ললো মাছখিনি হালধি দি লৈছো নিমখ দি লৈছো দি সানি লওঁ মাছটো ফ্ৰাই কৰি লওঁ মাছ দিলো তেলতে মাছ দি আছো 4 পিচ দি লৈছো মাছ ফ্ৰাই কৰি আছো একদম কম তেলত মাছ ফ্ৰাই দিছো মাছ কাঢ়িলো 4 পিচ মাছ ফ্ৰাই কৰি লৈছিলো আৰু 3 পিচ আছে মাছ নমাই লৈছো পিঁয়াজ দি দিম পিঁয়াজ আদা নহৰু দিলো হালধি দিলো তাৰপৰা জিকা আৰু আলু কাটি থোৱা ঘৰৰ জিকা হয় দি দিছো অকণমান জিৰা গুড়ি দিলো ঘৰত খুন্দা জিৰা গুড়ি মাছখিনি ইয়াত দি দিম উতল আহিলে মাছ দি দিছো 4 পিচ মাছ দি দিলো লৰা কাৰণে ফ্ৰাই কৰি থৈ দিছো হৈ গ'ল ফ্লেভাৰ কাৰণে ধনিয়া দি দিছো লাহে লাহে লৰাই দিছো নহলে মাছটো দিলো যে মাছটো ভাগি যাব মাছ হৈ গ'ল উতল আহিলে আৰু মাছ নমাই দিলো এতিয়া ভাজিম মাছৰ পেটু বনাবলৈ লৈছো ভাতৰ লগত বনাম তেল দি লৈছো নেমু বনাবলৈ এবারে তো মাছটা লাগো মাছটা লাগো মাছটা লাগো
জ্বলা আমাৰ ঘৰত কম খায়, সেইকাৰণে ভোট জলকীয়া এটা দিছোঁ। ঠাণ্ডা দিনত জলকীয়াবিলাকৰ জালটো কমি যায়, গৰম দিনত জলকীয়াবিলাকৰ এতিয়া পেটুখিনি ভজা হৈ গ'ল। এতিয়া এয়া ভাত দি দিম। আমাৰ ল'ৰাই এইবিলাক চুমা খাইছে, এতিয়া মাছ অকণ খাবলৈ দিলোঁ, ফ্ৰাই মাছ অকণ। পেটু ৰেডি হৈ গ'ল খাবলৈ, মাছৰ পেটু ভাতৰ লগত ভজা মাছৰ পেটু। এয়া আমাৰ ভাত বাঢ়িলোঁ, ভাত হৈ গ'ল, এয়া ভাত বাঢ়ি ল'লোঁ। আমাৰ 7জন মানুহ হ'লে এয়া ভাত বাঢ়িলোঁ। এয়া মাছৰ জোল, এয়া পেটু ভাজি, এয়া ভাত, ইমানে আজি। আগৰ ভিডিঅ'কেইটাত আপোনালোকৰ মৰম পাই ভাল লাগিছে। মই ভিডিঅ' বেছি নাই দিয়া, 2টা ভিডিঅ' দিছোঁ। আপোনালোকৰ মৰম পাই ভাল লাগিল। আগৰ এতিয়া যোনবিলাক ভিডিঅ' দিম সেইকেইটা ভিডিঅ' যেন আকৌ তেনেকৈ মৰম দি যায়, তাৰে আশা কৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। এয়া ভাত বাঢ়ি আৰু মুখ আগত ৰৈ থাকিব নোৱাৰি, খামগৈ আমি। ধন্যবাদ, শুভৰাত্ৰি।